জয়তাং দেবী চামুণ্ডে, জয় ভূতাপহারিণী, জয় সর্বগতে দেবী কালরাত্রি নমস্তুতে। জয়ন্তী মঙ্গলা কালী, ভদ্রকালী কপালিনী, দুর্গা শিবা সমাধাত্রী সহাস্যাদা নমস্তুতে। শ্রদ্ধার 14তম শ্রী শ্রী শালগ্রাম মন্দির প্রাঙ্গণত অনুষ্ঠিত শ্যামা পূজার সভাপতি মহাশয়, সম্পাদক মহাশয় প্ৰমুখে বিষয়ববীয়াবৰ্গ, মঞ্চত উপস্থিত শ্ৰদ্ধাৰ সুধীজন আৰু উপস্থিত শ্ৰদ্ধাৰ ৰাইজ। যোৱাকালি কালী পূজা আৰু আমাৰ দীপাৱলী অনুষ্ঠিত হৈ গ'ল। গতিকে কালী পূজা এই অনুষ্ঠানতে আপোনালোক সকলো ৰাইজলৈ কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ যিটো সংস্কৃতি, আজি সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰাৰ কাৰণে আমাক আজ্ঞা দিয়া হৈছিলে। সেই আজ্ঞাৰ জৰিয়তে আপোনালোকৰ সন্মুখত থিয় হৈ চিনাকি হোৱাৰ যি সুযোগ লাভ কৰিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদ, কালী মা যি আশীৰ্বাদ লাভ কৰাৰ সুযোগ লাভ কৰিলোঁ, তাৰ কাৰণে সমিতি আৰু ৰাইজক ধন্যবাদ জনাইছোঁ। ভাতৃ মৃণাল আৰু আমাৰ যুৱবন্ধু ছাত্ৰকৰ্মী ত্ৰিদীপ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কালী পূজা কৰি আহি আছোঁ। আমি সকলোৱে জানো যে দশ মহাবিদ্যা অৱতাৰ যেতিয়া পাৰ্বতী, আমি সকলোৱে জানো পাৰ্বতী আই, ভোলানাথ আৰু দক্ষ ৰজাই যেতিয়া যজ্ঞ কৰিছিলে, সেই দক্ষৰ যজ্ঞত জোৱাইক ভোলানাথক নিমন্ত্ৰণ জনোৱা নাছিলে। কিন্তু দক্ষ ৰজাৰ জীয়েক পাৰ্বতী আয়ে সেই যজ্ঞত যোৱাৰ কাৰণে জেদ ধৰিছিলে যে মই যাব দিব লাগিব। জোৱাইক ভোলানাথে তাত যোৱাৰ কাৰণে মানা কৰিছিলে যে নিমন্ত্ৰণ নকৰাকৈ আমি সেই যজ্ঞত কেনেকৈ উপস্থিত হ'ম। কিন্তু নাচৰ বান্দা নামানে, যেনেকৈ আমি নামানো, মাৰ ঘৰত যামেই, আমি কিবা কাম থাকিলেও নাথাকিলেও আমি যামেই। গতিকে নাচৰ বান্দা পাৰ্বতী আয়ে ভোলানাথক সন্তুষ্ট কৰাৰ কাৰণে, ভোলানাথক পতিয়ন নিয়াৰ কাৰণে কি কৰিছিলে, 10টা ৰূপ ধাৰণ কৰিছিলে। কালী, তাৰা, ত্ৰিপুৰা সুন্দৰী, ছিন্নমস্তা, ভুৱনেশ্বৰী, বগলামুখী, ধূমাৱতী, বৈভৱী, মাতংগী আৰু কমলা, এনেকুৱাকৈ 10টা ৰূপ ধাৰণ কৰি ভোলানাথক সন্তুষ্ট বা পতিয়ন নিয়াই মাকৰ ঘৰলৈ গৈছিলে। সেই সময়ত ভোলানাথে নিজৰ দিব্য দৃষ্টিৰে দেখা পাইছিলে, যদি মই তেওঁক যাব নিদিওঁ, তেতিয়াহ'লে আমি যে পূজা কৰোঁ, কালী মায়ে নিজৰ পতি, নিজৰ স্বামী ভোলানাথৰ বুকুৰ ওপৰত নিজৰ সৌ ভৰিখন দি পাৰ হৈ যোৱাৰ এটা ব্যৱস্থা কৰিব। তো গতিকে ভোলানাথে কি কৰিলে, তেওঁক যাব দিলে। এই যে যাব দিলে, তাৰ পিছত কি হ'ল আমি সকলোৱে জানো। এই যিটো কালীৰ আমাৰ ৰূপ, কালী মাৰ যিটো ৰূপ, নিজৰ স্বামীৰ বুকুৰ ওপৰেদি পাৰ হৈ হ'লেও নিজৰ মাকৰ, নিজৰ দেউতাকৰ ঘৰলৈ যাব, সেই ৰূপটোকে আজি আমি ইয়াতে দক্ষিণা কালীৰ ৰূপত হয়তো পূজা কৰি আছোঁ। আমাৰ আই মাতৃসকল সন্মুখত আছে। আচলতে আই মাতৃসকল যদি আমি কওঁ প্ৰকৃততে কালী মাৰ ৰূপ, আই মাতৃসকলৰ হাতত ইমান ক্ষমতা আছে যে যদি তেওঁৰ স্বামী, তেওঁৰ ল'ৰা, তেওঁৰ সন্তানে কিবা অবাধ্য, বাধা নামানে, বেয়া কামত যায়, ভাল কাম নকৰে, তেতিয়া আই মাতৃসকলৰ হাতত এনেকুৱা ক্ষমতা আছে, তেওঁলোকক পতিয়ন নিয়াই ভাল ৰাস্তালৈ, শুদ্ধ পথলৈ অনাৰ কাৰণে ক্ষমতাটো আই মাতৃসকলৰ হাতত আছে। গতিকে আমাৰ আচলতে প্ৰতীকী ৰূপত কালীমাক আমি যদিও পূজা কৰোঁ, প্ৰকৃত কালীমা আপোনাৰ সন্মুখত থকা আই মাতৃসকল, আপোনালোকে প্ৰকৃত কালীমা। গতিকে আপোনালোক আৰু কালীমাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সমাজখন, ঘৰখন সুন্দৰভাৱে যাতে আগবাঢ়ি যায়। আমাৰ আৰু এটা কথা আছে, দশ মহাবিদ্যাৰ ৰূপত লক্ষ্মীৰ অৱতাৰ হিচাপেও কোৱা হয়। ভাৰতৰ বিভিন্ন প্ৰান্তত আজিৰ যোৱাকালিৰ তাৰিখতে লক্ষী পূজা হিচাপেও পালন কৰা হৈছিলে।
পালন কৰা হয়। গতিকে লক্ষীৰ যিটো ৰূপ, লক্ষী আয়ে সকলোৰে গৃহত সকলোৰে মূৰৰ ওপৰত আশীষ বৰ্ষণ কৰক, ঘৰ ধনে জনে যাতে পূৰ্ণ হৈ পৰে। গতিকে লক্ষী আইক প্ৰাৰ্থনা জনাইছোঁ। ওম বিশ্বৰূপস্য ভাৰ্যাসি পদ্মে পদ্মালয় শুভে সৰ্বতোপাহি মাং দেৱী মহালক্ষ্মী নমঃস্তুতে। শ্ৰদ্ধা ৰাইজ, আৰু এটা কথা আমি জানো, দীপাৱলী পোহৰৰ উৎসৱ। ত্ৰেতা যুগত যেতিয়া ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটি ৰাৱণক নিধন কৰি নিজৰ ৰাজ্য অযোধ্যাত উপস্থিত হৈছিলে, অযোধ্যাত উপস্থিত হোৱাৰ উপলক্ষত ঘৰৰ ল'ৰা ৰজা ঘৰলৈ ঘূৰি অহাৰ যিটো আনন্দ উৎসৱ প্ৰজাগণে কৰিছিলে, সেই উৎসৱটোৱে ত্ৰেতা যুগৰ পৰা আমি পোহৰৰ উৎসৱ দীপাৱলী হিচাপে উদযাপন কৰি আহিয়ে আছো। আৰু এটা কথা আছে দাপৰ যুগৰ কথা, সেইটো আমাৰ কামৰূপৰ লগত জড়িত। আমি কামৰূপীয়া মানুহ, গতিকে এই কথাটো আমি জানাটো দৰকাৰ। দাপৰ যুগত যেতিয়া সত্যভামাক লগত লৈ প্ৰভু শ্ৰীকৃষ্ণ আহি অষ্টক্লান্তত যে জিৰাইছিলে, সেই সময়ত নৰকাসুৰ ৰজাক প্ৰভু শ্ৰীকৃষ্ণই বধ কৰিছিলে। সেই সময়ত নৰকৰ মাতৃ ধৰিত্ৰীয়ে প্ৰভু শ্ৰীকৃষ্ণক অভিশাপ দিয়াৰ কাৰণে মনস্থ কৰিছিলে। অভিশাপ দিয়াৰ মনস্থ কৰি অভিশাপ দিব, তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই কৈছিলে যে আই মাতৃ অভিশাপ দিব নালাগে, আজিৰ যিটো তাৰিখ ঘোৰ অমানিশা, পৃথিৱী আন্ধাৰত ডুব গৈ থাকিব, সেই ডুব যাই থকা আন্ধাৰৰ মাজতো আজিৰ তাৰিখটো পোহৰ হৈ থাকিব, সমগ্ৰ পৃথিৱীখন পোহৰ হৈ থাকিব। আৰু এই সুবাদতে নৰকাসুৰ ৰজা নৰকক তোমাৰ পুত্ৰক প্ৰজাগণে পৃথিৱীৰ বাসীয়ে মনত ৰাখিব। আৰু সেই দীপাৱলী দাপৰ যুগৰ পৰা আমাৰ এই কাহিনীটো কামৰূপত চলি আহিছে। গতিকে শ্ৰদ্ধা ৰাইজ, আই মাতৃসকল, আজি যিহেতু সাংস্কৃতিক সন্ধিয়া, এই সন্ধিয়া হ'লেও যিহেতু ধৰ্মৰ লগত আমাৰ জড়িত, সনাতন হিন্দু ধৰ্মৰ লগত জড়িত, গতিকে আই লক্ষ্মী বা কালী মা প্ৰাৰ্থনা জনাইছোঁ, ৰাইজৰ ভাল হওক, কুশল হওক, মংগল হওক, আৰু ঘৰ ধনে জনে পূৰ্ণ হৈ পৰক। সাংস্কৃতিক সন্ধিয়াৰ উপলক্ষত এটা কথাই ক'ব লাগিব, য'ত বেদ আৰু সংস্কৃতিৰ অধ্যয়ন নাথাকে তাতে কিন্তু সংস্কৃতি বাচি নাথাকে। গতিকে বেদ আৰু সংস্কৃতিৰ অধ্যয়ন চৰ্চা থাকিবই লাগিব। সংস্কৃতৰ যদি চৰ্চা থাকে, সংস্কৃতি বাচিব। অসমীয়া ভাষাৰ যিটো সংস্কৃতি, অসমীয়াৰ যিটো সংস্কৃতি চিৰ যুগমীয়া হৈ থাকক, তাৰে কামনা কৰি আজি যি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰাৰ কাৰণে মোক আজ্ঞা দিয়া হৈছিলে, মোৰ কথাৰ মাজেদি মই আজিৰ এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ।